যে ভাওনা হল নিষ্কাম ভকতি, নিষ্কাম ভাৱে পূজে যিটো নৰে মোক সেহি মোৰ একান্ত ভকত। যে ভাওনা সংস্কৃতিত কোনো উদ্দেশ্য নাই। মই আজি মোৰ ছোৱালীজনী পৰীক্ষাৰ সময় হ'ল, মই নাম এষাৰ পাতিলোঁ, মোৰ ছোৱালীজনী ফাৰ্ষ্ট ডিভিজনত পাছ কৰিব লাগে, মোৰ ল'ৰাটোৱে চাকৰি পোৱা নাই, মই ভাওনা ভাগ আগবঢ়ালোঁ, সেয়া হ'ল সকাম। সেয়া ভাওনা হ'ব নোৱাৰে। ভাওনা হ'ল নিষ্কাম ভকতি, য'ত কোনো উদ্দেশ্য নোহোৱাকৈ গুৰুজনৰ চৰণত, মহাপুৰুষৰ চৰণত, ভগৱানৰ চৰণত সমৰ্পিত হয়, সেয়াহে প্ৰকৃত ভাওনা সংস্কৃতি। সেইকাৰণে এই ভাওনা সংস্কৃতিৰ যি পৰিচালিত ৰূপ ধৰা গীত, বাদ্য, নৃত্য, অভিনয়, এই চাৰিটাক একমুঠ কৰি পেলাই ভাওনা সংস্কৃতিৰ যিটো ধাৰা সেইটো অব্যাহত ৰাখিছে। যে ভাওনা চাৰিটা ভাগত গুৰুজনে বিভক্ত কৰি থৈ গৈছে। ভাওনাৰ নাটক, যে আমি আংগিক মোৰ অংগ চালনাৰে মই অভিনয়, মই কথা কৈ আছোঁ, হাত দাঙিছোঁ, চিঞৰিছোঁ, চকু পকাইছোঁ, এইটো আংগিক। বাচিক, মই যিখিনি কথা ভাওনাত কম, বাচিক যে বচন। সাত্বিক, যিটো গোটেই কথাখিনি য'ত ভগৱানক নিৰূপণ কৰা হ'ব, সেই সাত্বিক। আৰু আহাৰ্য, য'ত ৰূপসজ্জা আৰু সাজসজ্জাৰ মাধ্যমেদি মই বুজাম যে মই এজন অসুৰ, মই এজন দেৱতা, মই এজন ভীম, মই দুৰ্যোধন, মই যুধিষ্ঠিৰ, সেইটো মোৰ আহাৰ্যই দিব। সেইকাৰণে গোটেই কথাবিলাক ইমান সৰলীকৰণ কৰি থৈ গৈছে যে এই যে ভাওনা হ'ল প্ৰতীকধৰ্মী। ভাওনা অন্য নাট্যকলাৰ নিচিনাকৈ ৰূপসজ্জা, দৃশ্যসজ্জা বা অন্যান্য তেনেকুৱা কাৰুকাৰ্যবিলাকৰ কথা বৰকৈ নাথাকে। ইয়াত ভগৱান শ্ৰীকৃষ্ণ যেতিয়া প্ৰৱেশ কৰিব, সেইখন সেই সময়ত হ'ব বৈকুণ্ঠপুৰী, সেইখন হ'ব দ্বাৰকানগৰী। আকৌ যেনে অসুৰ এজন যেতিয়া ইয়ালৈ প্ৰৱেশ ঘটিব, তেতিয়া সেইখন হৈ পৰিব অসুৰৰ ৰাজ্য। আমি নাভাবোঁ ইয়াত কোনোবা অসুৰৰ কিবা দৃশ্যসজ্জা লাগিব বুলি। যেতিয়া ইন্দ্ৰ প্ৰৱেশ কৰিব, তেতিয়া সৰগৰ ইন্দ্ৰ এইখন অমৰাৱতীত পৰিব। গুৰুজনাই প্ৰত্যেকটো ভাওনাৰ কথা প্ৰতীকখন হিচাপে মানি থৈ গৈছে। সেইকাৰণে আমাৰ অসমীয়া হিচাপে বা গুৰুজনৰ উত্তৰসূৰী হিচাপে আমাৰ এটাই কথা হ'ব লাগে যে ভাওনা পৰিমাৰ্জিত আৰু ভাওনাক কেতিয়াও ধনিক শ্ৰেণীৰ সংস্কৃতিত পৰিণত কৰিব নালাগে। আজি আমি ভাওনা যোৰহাট চহৰৰ মাজমজিয়াত আমি ভাওনা কৰিছোঁ, ইয়াত আমাৰ সুবিধা আছে। ইয়াত আমি ৰঙা নীলা লাইটে উপচাই দি পেলাই ভাওনা কৰিব পাৰোঁ। কিন্তু একে সময়তে ভাওনা কৰোঁতে শাওণমহীয়া, ভাদমহীয়া লখিমপুৰ, মাজুলীৰ বানত কক পকাই থকা মানুহখিনিও আমি মনত পেলাব লাগিব যে তেখেতসকলেও গুৰু সংস্কৃতি চৰ্চা কৰিব লাগিব। আমি যদি ইয়াত ৰঙা নীলা অত্যাধিক লাইটেৰে ভাওনা কৰোঁ, তেনেহ'লে সেইটো ধনিক শ্ৰেণীৰ ভাওনাত পৰিণত হ'ব। তেতিয়া সেই মাজুলীৰ ভিতৰুৱা গাঁওখনৰ মানুহে ভাওনা কৰিবলৈ ভয় কৰিব। লাহে লাহে ভাওনা গণবিচ্ছিন্ন হৈ গুচি যাব। সেইকাৰণে গণসংযোগৰ মাধ্যম, গণবিচ্ছিন্নৰ মাধ্যম নহয়। কাৰণ ভাওনাৰ তত্ত্ব কথা বহুতো আছে যে ভাওনাৰ মাজত আমি নীতি শিক্ষা পাওঁ। এতিয়া কণ ল'ৰা ছোৱালীসকলক আজি আমি অতি আধুনিক হ'বলৈ গৈ, অতি ভোগবাদী বস্তুবাদী হ'বলৈ গৈ পেলাই আমি এটা নম্বৰ কেন্দ্ৰিক ধাৰণাৰ মাজেৰে গৈ পেলাই আমি বৃত্তিমুখী ধাৰণাটোক বাছি লৈছোঁ। কিন্তু তাৰ লগে লগে আমাৰ ধৰ্মীয় অনুভূতি নাইকিয়া হৈছে, আমাৰ আৱেগ নাইকিয়া হৈছে, আৰু যাৰ কাৰণে বাৰে বাৰে আমি ঠেকেচা খাইছোঁ, বাৰে বাৰে ধৰ্মৰ ভিত্তিত বাৰে বাৰে বিভিন্ন কথাক লৈ পেলাই আলহী হৈগাল আমাৰ সৃষ্টি হৈছে। কিন্তু ভাওনা যেতিয়া প্ৰকৃত অনুধাৱন কৰিব পাৰিব, যেতিয়া ভক্ত প্ৰহ্লাদক চিনি পাব এই শিশুসকলে, যেতিয়া ধ্ৰুৱক চিনি পাব এই শিশুসকলে, তেতিয়াও কিন্তু তেওঁলোকৰ মনৰ মাজত থকা ভোগবাদী আৰু বস্তুবাদী ধাৰণাটো কিন্তু লাহে লাহে নাইকিয়া হৈ যাব। সেইকাৰণে নৃসিংহ অৱতাৰ ভাওনাত নৃসিংহ প্ৰভুৱে ভক্ত প্ৰহ্লাদক, যেতিয়া ভক্ত প্ৰহ্লাদৰ পিতৃক হত্যা কৰিলে, বুকু চিৰাচিৰ কৰিলে, তেতিয়া কৈছিল, প্ৰহ্লাদক উদ্দেশ্যি কৈছিল, 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ, যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰৰ, সেই স্থানৰ কীট পতংগও হয় শুদ্ধ ভকতিৰ একান্ত ভকত। এইটোৱে কৈছে এটা নীতি শিক্ষা যে 21 পুৰুষ ভক্ত প্ৰহ্লাদে উদ্ধাৰ কৰিলে। যি স্থানত ভক্ত প্ৰহ্লাদৰ দৰে বৈষ্ণৱ থাকে, সেই স্থানৰ কীট পতংগও ধন্য হয় বুলি কৈছে। তেনে কিমান বেছি গভীৰ নীতি শিক্ষা গুৰুজনে দি থৈ গৈছে। সেইকাৰণে ভাওনাৰ সম্পৰ্কে মই দীঘলীয়া নকৰোঁ। আমাৰ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। মাত্ৰ শেষত এটাই ক'ম যে মই ইয়াত আমাৰ সন্মানীয় প্ৰশাসনীয় সকলো সন্মানীয় ব্যক্তি ইয়াত আছে। আমি এটাই ক'ব বিচাৰোঁ, যোৰহাট এটা ভাওনা সন্মিলন গঠন হ'ল, সদৌ অসম ভাওনা সন্মিলন। ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী আউনী এটা সত্ৰাধিকাৰ, তেখেত তাৰ সভাপতি,
আৰু মই নিজে অভাজন যোৰহাট জিলা ভাওনা সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমি এটা কথা দাবী কৰিব বিচাৰিম যে অংকীয়া ভাওনা আৰু মাতৃভাষা ভাওনাৰ মাজত বহুধা বিভক্ত নকৰি বিভক্ত নকৰি আমি একমুখে গুৰুজনৰ সংস্কৃতিৰ চৰ্চা কৰিব লাগে। মাতৃভাষা কিন্তু মাতৃ হ'ল মেৰুদণ্ড হ'ল কিন্তু অংকীয়া নাট, সেইটো বাৰে বাৰে আমি স্বীকাৰ কৰিব লাগিব। যে এখন নাটকত আমি পাইছিলোঁ যে মাতৃভাষা ভাওনাক লৈ কিছুমানে বিভিন্ন ধৰণৰ সমালোচনা কৰে, কিন্তু মাতৃভাষা ভাওনাৰ ইতিহাসো কিন্তু ৩০০ বছৰ হৈ গ'ল। সেইকাৰণে এই ভাষাটোৰে ভাওনা কৰাটো অপৰাধ হ'ব নোৱাৰে, মোৰ ব্যক্তিগত মত।